প্ৰশাসনৰ ফালৰ পৰা যোৱা দুদিনত অকল এটা পাব্লিক নোটিছ ওলাইছে। এই পাব্লিক নোটিছটো এই সেম কথাখিনি যেটো মই আপোনালোকক আজি ক'লো, এই কথাটোও সমুখে মই লিখি দিছিলোঁ যোৱাকালি ৰাতি, কি কোনো ধৰণৰ শৰ্টেজ নাই, যি হৈ আছে এটো মানে এটা আৰ্টিফিচিয়েলি ক্ৰিয়েটেড এটা কাইণ্ড অফ এনভাইৰনমেণ্ট হৈ আছে, কোনো ধৰণৰ শৰ্টেজ নাই, সাফিচিয়েণ্ট ষ্টক আছে। তাৰ বাহিৰে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা যোৱা নাই। আমাৰ ইয়াতে কমিশনাৰ ফুড এণ্ড সিভিল সাপ্লাইজও আছে, ষ্টেটৰ ফালৰ পৰাও কোনো ধৰণৰ কোনো নিৰ্দেশনা কি ইমান টাইমত বন্ধ কৰিব লাগে, ইমান টাইমত খুৰিব লাগে, এটো যোৱা 2 দিন কিয় যোৱা 7 ডেজত কোনো ধৰণৰ তেনেকুৱা টাইপৰ হেৰি যোৱা নাই, নিৰ্দেশনা যোৱা নাই। দিস ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন। কাইলৈ ৰাতি এটা 1077 এটা নাম্বাৰ আমি হেৰি কৰিলোঁ, মুকলি কৰি দিলোঁ গুৱাহাটীৰ কাৰণে, কামৰূপ মেট্ৰ'ৰ কাৰণে। এনি টাইপ অফ কমপ্লেইণ্ট অৰ গ্ৰিভেন্স ৰিগাৰ্ডিং এভেইলেবিলিটি অফ ডিজেল অৰ পেট্ৰল ইন কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট, যিকোনো মানুহে এই নাম্বাৰত ফোন কৰি পেলাই আমাক জনাব পাৰে। তেওঁ যদি এগ্ৰিভড হয় আৰু আমাক লক কৰি পেলাইও জনাব বিচাৰে, আমাৰ ইয়াত এডিচি সাপ্লাই আছে, ডিডিএছ আছে, ফুল মেচিনাৰী আছে। দিজ আৰ যদি হৈ আছে, দিছ উইল একশ্যন ডেফিনেটলি